নমস্কাৰ। আপোনালোকৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল শ্ৰীমদ ভাগৱত গীতাৰ ৫ম অধ্যায়ৰ কৰ্ম সন্ন্যাস যুগৰ তাৎপৰ্য। শ্ৰীকৃষ্ণ অৰ্জুনক কৰ্মযোগ আৰু জ্ঞান যুগত কৰ্ম কৰাৰ কথা কৈছিল। আকৌ কৰ্ম ত্যাগৰ কথাও কৈছিল। কোনটো কৰণীয় কৰ্ম, কোনটো অকৰ্ম সেই সম্পৰ্কেও বুজাইছিল। তথাপি অৰ্জুনৰ মন দ্বিধাগ্ৰস্ত। তেওঁ জানিব বিচাৰিলে যে কৰ্ম কৰা আৰু কৰ্ম ত্যাগ দুয়োটাৰ কথাই শ্ৰীকৃষ্ণই কৈছিল। তাৰ মাজত কোনটো শ্ৰেয় আৰু কল্যাণকৰ সেই কথা জানিবলৈ অৰ্জুনে শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিছিল। কৰ্ম সন্ন্যাস যুগত শ্ৰীকৃষ্ণই অৰ্জুনৰ এই সন্দেহ দূৰ কৰিবলৈ কোৱা তত্ত্বগধুৰ কথাবোৰেই সন্নিৱিষ্ট হৈছে। কৰ্ম কৰা আৰু কৰ্ম ত্যাগ দুয়োটাই মংগলজনক। তাৰ মাজত যিকোনো এটা বাছি ল'লেই হ'ব। তাৰ বাবে জানিব লাগিব কোনটো কৰ্ম কৰা উচিত আৰু কোনটো কৰ্মৰ পৰা বিৰত থকা উচিত। এই তত্ত্বগধুৰ কথা বোধগম্য হোৱাৰ আগতে কিছু কথা জনাটো প্ৰয়োজনীয়। যি লোকে গৃহত থাকিও সকলো ধৰ্ম পালন কৰিও গৃহবন্দী নহয়, যিসকলে ইন্দ্ৰিয়ৰ প্ৰভাৱত প্ৰভাৱিত হৈও তেওঁ অধীন নহয়, তেওঁলোকৰ কৰ্মকেই প্ৰাধান্য দিয়া হৈছে। আকৌ কৈছোঁ, যি লোকে গৃহত থাকিও সকলো ধৰ্ম পালন কৰিও গৃহবন্দী নহয়, যিসকলে ইন্দ্ৰিয়ৰ প্ৰভাৱত প্ৰভাৱিত হৈও তেওঁ অধীন নহয়, তেওঁলোকৰ কৰ্মকেই প্ৰাধান্য দিয়া হৈছে। আৰু ইয়াৰ ফলৰ বিষয়েও কৈছে। কৰ্ম সন্ন্যাস হ'ল এনে এবিধ কৰ্ম য'ত কামনা, বাসনা, হিংসা একো নাথাকে। এনে কৰ্ম কৰাসকলে কৰ্মবন্ধনৰ পৰা মুক্তি লাভ কৰিব পাৰে। জড় জগতৰ সকলো ভূততেই ভগৱান শ্ৰীকৃষ্ণ বিৰাজমান। আকৌ কৈছোঁ, জড় জগতৰ সৰ্বভূততে ভগৱান শ্ৰীকৃষ্ণ বিৰাজমান। এই কথা নাজানি কৰ্ম কৰাসকল অল্পজ্ঞানী। তেওঁলোক কৰ্মবন্ধনৰ পৰা মুক্ত নহয়। কিন্তু যিসকলে সাংখ্যযোগ, কৰ্মযোগ এইবোৰক পৃথককৈ নেদেখে, যি নিজৰ কাৰণেই কৰ্ম নকৰে, জগতৰ হিতৰ বাবে কৰ্ম কৰে, তেওঁলোকৰ ব্ৰহ্মত্ব প্ৰাপ্ত হয়। কিন্তু কৰ্ম নকৰি সন্ন্যাসীবোৰে অকৰ্ম কৰে। এই সন্দৰ্ভত কোন যোগী বা সন্ন্যাসী বা পৰম জ্ঞানী সেই কথাও শ্ৰীকৃষ্ণই কৈছে। যিসকলে দেহ, মন, বুদ্ধি আনকি ইন্দ্ৰিয়ৰ বশীভূত হৈ কৰ্ম নকৰে, কৰ্মফলৰ আশা নকৰে, তেওঁলোকেই যোগী পুৰুষ, তেওঁলোকেই জ্ঞানী সন্ন্যাসী। বাহ্যিক মনৰ বশৱৰ্তী হৈ তেওঁলোকে একো কৰ্ম নকৰে। তেওঁলোকে পাৰ্থিৱ সুখৰ লাভৰ অৰ্থে কৰ্ম নকৰে, আনৰ দ্বাৰাও কৰ্ম নকৰায়। সেয়েহে তেওঁলোকে সুখী জীৱন যাপন কৰে। তেওঁলোকে জানে যে ঈশ্বৰে কৰ্ম সৃষ্টি নকৰে, আনৰ দ্বাৰা একো নকৰায়, কৰ্মফলৰো সৃষ্টি নকৰে। জড় বুদ্ধিসম্পন্ন ইন্দ্ৰিয়শক্ত ব্যক্তিয়েহে এইবোৰ ঈশ্বৰে কৰে বুলি ভাবে কাৰণে তেওঁলোক অসুখী, আৰু যোগীগণে এইবোৰ জানি কৰ্ম কৰে বাবে তেওঁলোক সুখী। জ্ঞানী লোকে জানে যে ঈশ্বৰে জীৱনৰ পাপ পুণ্য এটাও গ্ৰহণ নকৰে। জড় বুদ্ধি সম্পন্ন অজ্ঞ ব্যক্তিয়ে মায়াজালত আবদ্ধ হৈ মহাচ্ছন্ন হৈ পৰে। যি বিনয়ী বিদ্বান সমদৃষ্টিধাৰী, অৰ্থাৎ মনুষ্য, পশু পক্ষী, তৰু তৃণ, গছ লতা, শূদ্ৰ ব্ৰাহ্মণ সকলোকে সমদৃষ্টিয়ে চাই তেওঁৱে জ্ঞানী, তেওঁৱে যোগী, তেওঁৱে পণ্ডিত। ইন্দ্ৰিয় সুখভোগৰ প্ৰতি যাৰ স্পৃহা নাই, তেওঁলোকে সুখ দুখ পাপ পুণ্য সকলো ঈশ্বৰৰ চৰণত অৰ্পণ কৰি কৰ্মফল
ভোগৰ আশা নকৰি কৰ্ম কৰে তেওঁলোকে যোগী, তেওঁলোকে পণ্ডিত, তেওঁলোকে জ্ঞানী। সংযমী জীৱৰ কল্যাণৰ অৰ্থে কাম কৰা ব্যক্তিৰ শৰীৰক কেতিয়াও কোনো পাপে স্পৰ্শ নকৰে। তেনে লোকৰ ব্ৰহ্মলোক প্ৰাপ্তি হয়। কাম, ক্ৰোধ, লোভ, মোহ বৰ্জিত মানুহেই যোগী আৰু পৰম জ্ঞানী ৰূপে পৰিচিত। ইন্দ্ৰিয় সুখভোগৰ অৰ্থে কৰ্ম নকৰে তথা অনাসক্ত ব্যক্তিয়ে কেতিয়াও কৰ্মফলৰ কথা নাভাবে। যিসকলে জানে যে জড় জগতৰ সকলোতে আত্মা বিৰাজমান, সেইবোৰৰ সেৱা মানে ঈশ্বৰৰ সেৱা, তেওঁলোকেই পৰম গতি প্ৰাপ্ত হয়। আজি ইমানতেই সামৰণি মাৰিছোঁ। ওম বিষ্ণু, ওম বিষ্ণু, ওম বিষ্ণু।